তো গুড মৰ্ণিং গাইছ এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো গাইছ উঠি কিনে মই আহি গ'লোঁ আৰু আপোনালোকেতো মোৰ ফেচটো চাই ডাইৰেক্ট গমেই পাইছে আজি কি হ'বা যাই আছে আৰু আজি কি হয় গাইছ। আজি হৈছে হোলী। তো সেইকাৰণে উঠি কিনে আহিলোঁ যি আহি কিনে মোৰ মুখখন একদম চাব নোৱাৰা হৈ গৈছে আৰু উপায় নাই আৰু। তো এতিয়া আৰু মোৰ লগত এইফালে অমৰ আছে, ইও আহি গৈছে পুৱাই পুৱাই খুলি আজি ৰিয়েকশ্যন চোৱা হ'ব আৰু নেকি? আজি উৎপত দিব, ই উৎপত দিম বুলি ওলাইছে এখন ইয়াৰ বাচন্তি। তো এতিয়া আমি ক'ত যাম? সেয়ে আৰু বাকী আপোনালোকে চাই থাকক আৰু আজি ভিডিঅ'টো ধামাকা হ'ব দে গাইছ, চাই থাকক। আহি কিনে ইয়াতে আমাৰ নদীত গা চা ধুম বঢ়িয়াকৈ, আপোনালোকে চাই থাকক খালি। তো আমি পালোঁ আৰু দৃশ্য এইফালে চাব পাৰে আৰু গাইছ আপোনালোকে একবাৰ চাউণ্ড চেক কৰক। এই গাই মাজে মাজে পাতেও মানে এই মই ধৰিছোঁ আৰু কাৰণ এটা আহিছিল অমৰে মূল্য কামত যি আছে মানে মই হাফতে আছে কিবা ভিডিঅ' নেকি দিব আছিল। তোমাৰ ভিডিঅ'টো দিয়া হৈ গ'ল। এতিয়া আমি নেক্সট ক'ত যাম ভাবি কিনে দেখি আছোঁ, তো চাই থাকক আৰু নে কি চাই থাকোঁ। বাকী অমৰো গ'ল ঘৰত, মই হ'লোঁ ঘৰত। মানে কি হ'ল, মই ভাত চাত খাই কিনে ডাইৰেক্ট অলপ আৰু আহি কিনে এইফালে আমাৰ তাতে বৌহঁতৰ মাইনা এই ফুৰ্তি লাগছি নে আজি? তো এই বোলে মোক হোলীৰ লগত দিয়ে লগো হেপী হোলী। মই অলপ লগাই দিওঁ নেকি? মই অলপ দে দি মই তোক অলপ লগাই দিওঁ দি অলপমান দিম। হেপী হোলী এইফালে ইবাই গেল কি তোৰ দন চাফা হৈছে পুৰা চাফা মানে মই তেনে উঠছো মানে কি হৈছে গাইছে এই মাত্ৰ উঠছে আৰু গাইছে হোলীটো দুদিনে আজি হৈছে এনেই আৰু ফাকুৱা চকৰ হ'লি আৰু কালি হৈছে শুদ্ধ বোকা। কালি তোক জব্ৰ হ'ব কে কি হ'ল আমাৰো আছে কি হ'ব দি গম পাবি, কালি গম পাবি। ইছ মচা জানোহি কি হোলী চলি লৈ আহিছে পুৰা। নাম জানা নাই কি মহাৰাজা? মানে মহাৰাজা। ঠিকে আছে বাৰু, এইগিলা বাদ দিলোঁ। এতিয়া আমি এনে হোলী বুলি অলপমান ফুৰিব যাম। তো আপোনালোককো দেখাম, তো চাই দিয়ক আপোনালোকে। বাকী তই ভিডিঅ' মনত নাই নেকি আজি? কি হ'লে ভাস্কৰ আহিছে আৰু তোৰ চুলি সেউজীয়া হৈ গ'ল দেখোন কি বনাই দিছে এক গাইছ, বনাই দিছে। এইফালে সুৰৈটো আছে। তই নেখলা নেকি হোলী? মই আজি নাখালা, কালি খালা। কিয়া আজি দোকান যাওঁ। দে লগৰ তই এইফালে ভাইটি আৰু যে ইয়াতে কাৰণে গাড়ী ধৰি আছে। তো এই আৰু মানে এই গাইছ এই ফুটকি দে আৰু কি কবি আছিলো মাত্ৰ এইবাৰ ইয়াতে আছে। বাকী এইফালে আমাৰ ইয়াতে আছে। এই হাল্লা চাওঁ এই যাবা দিয়ে আমি এইফালে কিছু দোকান মানে গাইছ উৰপাই মানে এইটো কালেকশ্যন কৰি হেন্দিহাত মানে এৰপাই মানে সেইমকে আমাৰ গাঁও হেন্দিহাত। বাকী এইফালে এই আমাৰে গাঁও দে। তো আহি পালোঁ এতিয়া ইয়াতে চব আছে। এইফালে আছে চলিহাত তোলগেট নালাগে। এতিয়া আমি যাম আৰু এই ফুৰিব যাম আৰু চব। তো গাইছ এইবাৰ আহিলোঁ ডাইৰেক্ট ৰঙিয়াত মানে এনে আমাৰ গাড়ী থবা আছিলোঁ ইয়াতে আৰু এতিয়া যাই কিনে ইয়াতে মাৰি পেলাই গাৰো আছে শিৱ যেতিয়াই আহিছে এনেই মাত্ৰ মৰমত গাৰো বুলি তো আৰু তেল চল ভৰাই লওঁ যাই থাকা। তো বঢ়িয়াকৈ আমি তেল চেল ভৰাই লওঁ। এতিয়া মানে আমি এনেই অলপ আৰু ফুৰিব যাম আৰু সৰুকৈ এটা ৰাইড হ'ব। তো ৰাইড নহয় দে গাইছ, এনেই ফুৰিব যাম। চবেই গাঁৱত চলি এতিয়া যাব, গাঁৱৰো লগৰো চব যাম আমি বঢ়িয়াকৈ যাই কিনে। তো আপোনালোক দেখাই দেখি চাই থাকক। আৰু তো এইবাৰ আহি পেলাই আমাৰ ধুবৰাৰ দোকানত ডাইৰেক্ট মানে ধুবৰা আমাৰ হোলীৰ দোকান দিছে। তো ধুবৰা এই এইফালে বেলন্ত দেখোন কিয়ে বোধাই মোক মানে এডিটৰ হিচাপত ৰাখছি, এডিট কৰিব লাগে। ঠিক আছে। তো হেপী হোলী। হেপী হোলী ভাই, তাকে মজা। কালি যাব লাগিল। কালি যাব কিয় নাযাম? কালি আমি এটা সৰুকৈ ফুৰিব যাম আৰু গম পাম কালি জানে নাযাওঁ তই কিয় নাযাম? তোৰ লগত ধৰিবি হোলী আৰু এইফালে ধুবৰা হেপী হোলী। হেপী হোলী তাৰমানে মেইন কথা হ'ল মই আগে মাল দিছোঁ, মালখিনি দি লওঁ। তো হেপী হোলী দে দি ল। সঞ্জীৱ দেখোন ক'ৰ পাই একদম ঘূৰিছোঁ। কেনে হেপী হোলী এ মজা একদম দে দুইছ নাই কথা বস্তু গম পাইছা নাই? মোৰ মাথাতে টুকি টুকি দেখছি চুপৰ দোকানত মাৰিম মইতো কি বঢ়িয়া। মানে কি হৈছে নাই মই চাই আছোঁ নাই দে বঢ়িয়া। আমি এতিয়া বেৰন্ধা হ'লে কি বেয়া কয় দে কওঁ কি ক'বা আৰু ঘৰৰ পৰা পইচা আনিছে টকা দিব পৰা নাই, বহি আছোঁ। অলপ দেৰিকৈ দিম, ঘৰতো যাম। প্ৰমোচন এটা খাইছে, মাৰিলোঁ, মাৰি গোটাই পইচা শেষ কৰিছোঁ। তাৰপাছত কি আৰু মাদাৰৰ পৰাই টকা আনিছোঁ। এতিয়া মাদাৰে মানে খুতুৰ পইচা দিব লগা আছে, মোৰে পইচা এইগিলা খুত দিব লগা আছে। পইচাটো দিয়া নাই কাৰণে যাওঁ না, যাম অলপ পাছত পইচাটো আহিব। চুবতে ৰাখাই থৈ দিছিল 2000 টকা, তাতো বাকী 2500 টকা। কি হা ছাৰ চকুৰ পৰা ধাৰ খাই আছোঁ। দে
মই এটা বস্তু গম পাওঁ না কি হা মই দোকান দিছোঁ অঁ। পইচা পাম যি ক'লে অঁ এইটোৱে কথা কি হা ঠিকে আছে দিয়া দেউতাক কৈ আমি যাই থাকোঁ যা লাহে লাহে আৰু আহিবি কিয় নাহিমে? আৰু পিছত অলপ ফুৰিব যাম কালিতো যামেই একা লাগে একদম দে যাওঁ বাই বাই তোমাৰ যাওঁ বাই, বাই, বাই। বাই বাই আজো তো এতিয়া আমি যাই থাকোঁ মানে ভাস্কৰ ৰাতবোৰ ৰখি আছে তো আমি ডাইৰেক্ট যাই থাকোঁ আৰু তো গাইজ এইফালে মোৰ লগত ভিডিঅ' আহি গ'ল মানে কি হ'ল এতিয়া আমি পুলিচ চৌকলৈকে যাম আমাৰ ভাস্কৰ ৰাতবোলে তাতে ৰখি আছে তো তাকেলৈকে যাই লওঁ তোলৈকে চেক কৰক ইয়াতে আমাক ধৰিছে আৰু এইফালে আমাৰ ডেকাই পইচা দি আছে মানে আমাৰ ডেকাই কি কৰিছে জানেনে গাইজ সি মানে 10 টকাৰ পিছতে কৰিলে চবকে এটা এটাই দি কেনে আছে আৰু এইফালে আছে গাই আজি পইচা বিলনতে গৈছে দেই আৰু আমাৰ মালিকে পইচা দিয়ে আমাৰ তো গাইছ আমি আহি পালোঁ ফুৰি চুৰি আৰু এফালে ইয়াতে আছে আহি গৈছে চব আহিছে আৰু এফালে ইয়াতে আছে আৰু এতিয়া আমি বঢ়িয়াকৈ নদীত গাটো ধুম দেখাই থাকিম দে গাইছ গা চা ধুই কিনে ডাইৰেক্ট ঘৰত যাম তো কি কবি ভাল লাগিলে ঘূৰি পেলাই ঘূৰিটো ভাল লাগছে কালি যাম আৰু কালিও আছে কালিও যাম তো ভিডিঅ'টো সেই কৰা নাই ৰ গাই আছে বহুত আছে আৰু চাইদা তো গাইছ আমি ফাইনেলি আহি পালোঁ নদীৰ ইয়াতে নদীৰ পাৰত তাতে গা চা ধুম আমি এই কাপোৰ চাপোৰ খুলি লৈছোঁ দে গাইছে এইফালে চবেই আছে গা চা ধুই আছে আৰু বঢ়িয়া আৰু তাতে তো আমাৰ গা চা ধোৱা হৈ গ'ল চব এইফালে আৰু লাষ্টত কৃষ্ণ আহি গৈছে গা ধোৱা চব আছে তো এতিয়া যাওঁ আৰু কথা